हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल टेक ऑफ IMH ভোটার আইডি কার্ড বা পেন কার্ড যদি না থাকে তেনেহলে স্কুটি পোৱাত তোমালোকৰ লেট হ'ব নেকি বা পেন কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড যদি তোমালোকৰ থাকে তেনেহলে স্কুটি অতি সোনকালে পাই যাবা নেকি তোমালোকৰ বহুতৰে কনফিউজন এই বিষয়ত মই ভিডিওটো তোমালোকৰ লগত সম্পূৰ্ণ ডিসকাস কৰিম ভিডিও স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই থাকিবা আৰু চেনেলত প্ৰথমবাৰ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বহুতে কমেন্ট কৰা কিন্তু কমেন্টৰ ৰিপ্লাই মই দিব নোৱাৰো কাৰণ যেহেতু মই অকমান বিজি থাকো যেহেতু মই স্টুডেন্ট লিখা পঢ়া কৰিব লাগে লগতে বেলেগ কামো কৰিব লাগে গতিকে তোমালোকৰ কমেন্টৰ ৰিপ্লাই মই সঠিক সময়ত দিব নোৱাৰো হেবাবে তোমালোকে বেয়া পাব নালাগে তোমালোকৰ কমেন্টৰ ৰিপ্লাই মই যেনেকৈ হোক ভিডিও বনাই হলো মই দিবলৈ বেছি চেষ্টা কৰো কিন্তু কিছুমানৰ কমেন্টৰ উত্তৰ মই দিব নোৱাৰো বিহে কামত বিজি থকাৰ কাৰণে দিব নোৱাৰো আৰু তোমালোকে কমেন্ট বিলাক কৰি থাকিবা মই সময় পালে তোমালোকৰ কমেন্টৰ উত্তৰ মই যেনেকৈ হোক দিবলৈ চেষ্টা কৰো আৰু এটা কথা ছাত্ৰ-ছাত্ৰীসকল মই জনাব বিচাৰো মোৰ এটো চেনেলত প্ৰায় 8000 সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে 20 বা 25টা মান সাবস্ক্ৰাইবাৰ কম আছে তোমালোকে যদি ইচ্ছা কৰা তেনেহলে সাবস্ক্ৰাইব কেটা কমপ্লিট কৰি দিলে মই তোমালোকৰ কাৰণে এটা ভিডিও লৈ আহিম আৰু সেই ভিডিওটোত মই এটা ফেস কেম ভিডিও বনাম বুলি মই ভাবি আছো মোৰ এটো চেনেলত বিহেকে ফেস কেম ভিডিও মই বনোৱা নাই হয়তো তোমালোকে মোক দেখিব পাৰিবা তোমালোকে অতি সোনকালে যদি ইচ্ছা কৰা তেনেহলে 20-30টা মান সাবস্ক্ৰাইব কম আছে তোমালোকে যদি কৰি দিব পাৰা তেনেহলে মই নিশ্চয় তোমালোকৰ কাৰণে ফেস কেম ভিডিও এডিশনত লৈ আহিম তোমালোকে অতি সোনকালে তোমালোকে সেই ভিডিওটো পাবা এতিয়া মেইন কথা হল ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই জনাই দিব বিচাৰো যে তোমালোকে বহুতে কমেন্ট কৰি আছা বা স্টুডেন্টে খুজি থাকে যে ভোটাৰ আইডি কাৰ্ড বা পেন কাৰ্ড থাকিলে অতি সোনকালে পোৱা যায় নেকি স্কুটি কথাটো হেনেকুৱা নহয় তোমালোকেও কমেন্ট কৰি আছা মই তোমালোকক জনাব বিচাৰো যে স্কুটি এইবাৰ তোমালোকে জানাই যে ডিস্ট্ৰিক্ট ওয়াইজ স্কুটি দি আছে আৰু এইবাৰ স্কুটি দিয়াটো তোমালোকে বহুত লেট কে স্কুটি মানে বিতৰণ কৰি আছে লাহে লাহে স্কুটি মানে তোমালোকক বিতৰণ কৰি দি আছে ইমান সোনকালে দিয়া নাই যদি স্কুটি মানে যেতিয়াৰ পৰা বিতৰণ কৰা ষ্টাৰ্ট কৰিছিল যদি ইচ্ছা কৰিলে হেতেন তোমালোকক স্কুটি দি শেষ কৰি দিব পাৰিলে হেতেন কিন্তু তেনেকে কৰা নাই একদম লাহে লাহে তোমালোকক স্কুটি মানে বিলাক বিতৰণ কৰি আছে তো তোমালোকৰ টেনচন কৰিব নালাগে লাহে লাহে বিতৰণ কৰিলেও ভাল তোমালোকে জানাই লাহে লাহে যিকোনো কাম কৰিলে ভাল তোমালোকে পাবা স্কুটি ইমান টেনচন কৰিব নালাগে আৰু মেইন কথাটো হল যে তোমালোকৰ ভোটাৰ আইডি কাৰ্ড আৰু পেন কাৰ্ড থাকিলে তোমালোকে অতি সোনকালে পাই যাবা নেকি এটো কথা মানে এটো একেবাৰে মানে ইমান গুৰুত্বপূৰ্ণ কথা নহয় ভোটাৰ আইডি কাৰ্ড আৰু পেন কাৰ্ড নাথাকিলেও তুমি স্কুটি পাবা যেতিয়া তোমাৰ ডিস্ট্ৰিক্টত স্কুটি বিতৰণ আৰম্ভ হৈ যাব তেতিয়া তুমি নিশ্চয় তুমি স্কুটি পাবা হেতুক লৈ টেনচন কৰিব নালাগে আৰু ভোটাৰ আইডি কাৰ্ড তোমালোকৰ নাথাকিলেও স্কুটি পাবা যদি তোমালোকৰ মানে মেৰিট লিষ্ট নাম থাকে আৰু তুমি স্কুটিৰ বাবে এলিজিবল হোৱা 75% আৰু 60% তুমি পোৱা তেনেহলে তুমি স্কুটি পাবা হেতুক লৈ মই প্ৰথমৰ পৰাই যেতিয়া স্কুটি আপডেট দি আহি আছোতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মই কৈ আহিছো যে তোমালোকে যদি স্কুটিৰ কাৰণে এলিজিবল হোৱা তেতিয়া তোমালোকে স্কুটি পাবাই ইমান টেনচন কৰিব নালাগে কোনেও তোমালোকৰ স্কুটি মাৰি নিদিয়ে তোমালোকে স্কুটি পাবাই হেতুক লৈ টেনচন কৰিব নালাগে ভোটাৰ আইডি পেন কাৰ্ডৰ ইমান গুৰুত্ব নাই তোমালোকৰ তো মই আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা কমেন্ট থাকে তেনেহলে কমেন্টটো কৰিবা তোমালোকে মই বহুত চেষ্টা কৰিম তোমালোকৰ কমেন্টৰ উত্তৰ দিবলৈ যদি নোৱাৰো তেনেহলে ভিডিও বনাই হলো মই কমেন্টৰ উত্তৰ দিম যেতিয়া মই ভিডিও বনাও স্কুটিৰ বিষয়ে তেতিয়া মই কমেন্ট কেটা তোমালোকৰ চাই পেলাই ভিডিও বনাও মই চেনেলক লৈ মানে ইমান গুৰুত্ব দিব পৰা নাই সেই কাৰণে তোমালোকৰ কমেন্টৰ উত্তৰো মই সঠিক সময়তে দিব নোৱাৰো গতিকে তোমালোকে বুজি পাইছা চাগে মই কি ক'ব বিচাৰিছো তোমালোকৰ কমেন্ট থাকিলে কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা দে মই অতি সোনকালে মোৰ এটো চেনেলত এটা ফেস কেম ভিডিও মই বনাই লৈ আহিম তোমালোকে চাব পাৰিবা তো আজিৰ ভিডিওটো এইখিনি লগ পাম পৰৱৰ্তী ভিডিওত কোনো এটা নতুন টপিকৰ সৈতে আজিলৈ ইমানে ছাত্ৰ-ছাত্ৰীসকল ধন্যবাদ।